নমস্কাৰ স্বাগতম জনাইছো মই এটা ভিডিও লৈ আজি এক ভন্টি এজনী বিয়া আছে তো ভিডিও এটা বনাম বুলি ভাবিলো এই পিনে মোৰ নতুন সখী এজনী তাই মোক কাইলৈ কেমেৰা ধৰি দিব আজিও ধৰি দিব তো এই পিনে হেতু পেন্ডেল তো পিছৰখিনি পিছত দেখাই আছো অলপকৈ দেখাম চাই থাকিব এইখনে গেটখন ডেকোৰেশন চলি আছে ভিতৰত পেন্ডেলৰ অলপকৈ দেখাই দিম চাই থাকিব আপোনালোকে ভিডিওটো या मोर नतुन फ्रेंड আজি পাইছো নতুনকৈ তাইক আজি লাহলে পাইছো না মাক তামুল চামুল ৰেডি পুৰা তামুল এখন দিও মই খাই দিও ধুনীয়াকৈ তামুল এখন খাই লৈছো কইনা মাকৰ পৰা সফটকে দেখিয়ে থাকিব ভিডিঅ দেখিয়ে থাকিব কইনা মাকক খাই লৈছো পুৰা ধুনীয়াকৈ কাম চলি আছে পেন্ডেলৰ ভিতৰত ডেকোৰেশ্যনৰ বেলুন চেলুন লগাই আছে যেহেতু মটেল দিয়া সেইবাবে ৰাতিও গা ধোৱা হয় কইনাক এয়া ৰাতি গা ধুৱাই আছো আমি তাৰপিছত আমি মই মানে দাঙি নি কিনে ৰভাতলত বহামগৈ বহাই কিনে গোপিনী অহালৈকে অলপ দেৰি মানে ৰখি থাকিম গোপিনী অহাৰ লগে লগে মৰ তেল দিম তো মৰ তেল দিব মানে মই নিদিওঁ মাকে দিব আৰু দোন ধৰা আৰু বিচনী ধৰাই ধৰিব মৰ তেল দিব তো চাই থাকিব ভিডিঅ'টো होटेल दिया दिनाखन आमार जोड़ा नामो जोड़ा है ममायक माहीयक पेहीयक सबके माने घर जिमान रिलेशन मानु आछे सबके हराय जोड़ा है धेमाली धुमला करा है हराय खोजार पिছত माने नाचिब दिए अलप धेमाली करे आरो तारपिছত भिडिओটো চাই ভাল লাগিব আপোনালোকে সম্পূৰ্ণকৈ भिडिओটো চাই থাকিব আমাৰ মানে অসমীয়া সমাজত এনে বিয়াৰ মানে শান্তি বিয়াৰ এনেকৈ মানে পৰম্পৰা এটা আছে আগদিনাখন মটেল দিয়া হয় পিছদিনাখন বিয়া তো চাই থাকক
तुम्हारे नाम सियारे तुम्हारे खुमान হবকো তুমি জানো বুঝানে ও বুঝন হিয়াতে তোমার কাহিনী ভাল পাও বলি এবার কোনা हेलो नमस्कार ब्लॉगটো समाप्त কৰিবলৈ নহল তো আজি আকৌ দেখাম বিয়াৰ ভিডিঅ' আপোনালোকক মাজলৈ লৈ যাম মানে বিয়াখন কেনেকুৱা হৈছে কালিতো মৰ্টেল বিয়া দেখাইছিলোঁ আজি বিয়া তো আজিও অলপ দেখাই দিওঁ কালি যিহেতু ভিডিঅ'টো সমাপ্ত কৰিবলৈ নহল এতিয়া মই ওলাই মেলি পুৰা ৰেডি হৈ গ'লোঁ এতিয়া যাওঁ কি কি হৈছে চব দেখাই যাম আপোনালোকক চাই থাকিব এই বাইচুকে দিকে যাওঁগৈ এইপিনে গাঁৱৰ মানুহবোৰ এইটোৱে সুবিধা গাঁৱৰ বাইচুকে চুকে बनी ऐसा खाना पूरा हाँ हाँ आम दाली गाठिবৰ কাৰণে ৰেডি কৰিছে পিনে আলহী চলহী আহিবলৈ ষ্টাৰ্ট কৰিছে লাহেকৈ এটা দুটা আহিছে চাওক আম দালি গাঠি লওঁ তাৰপিছত দেখাই আছোঁ বোলে আশীৰ্বাদ দিয়া হৈছে এবাৰ আমি পানী তুলিব যাম মানুহ আহি আছে পুৰা ৰাম কৃষ্ণ ওলাইছে দৈৱকী হৰি মোৰ কাষতে গাওক আকৌ গাওক পানী তুলিব লৈছে আগৰ এটা ভিডিঅ' দেখাইছিলোঁ আপোনালোকক এতিয়া অকণমানকৈ দেখা দিছে পানী তুলি আহি আমি গেটৰ পাই গ'লোহি এতিয়া গেটত শৰাই এখন দিব শৰাইখন দি কিনে আমাক ভিতৰলৈ নিব
চাই থাকক ভিডিঅ'টো মই যেহেতু গান বজি আছিলে কপিৰাইট আহি যাব বুলি মই মাতটো নুশুনালোঁ কাটি দিলোঁ মাতটো তাৰপিছত চাই থাকক আৰু পিছৰখিনি দেখাই আছোঁ অলপ অলপকৈ যেহেতু আগতে এটা ভিডিঅ' দিয়াই আছে বিয়াৰ শান্তি বিয়াৰ এটা নহয় কেইবাটাও দিয়া আছে অলপ অলপকৈ দেখুৱাই আছে কোনোবা এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুওৱা আছে চাগে সেইবাবে মই ভিডিঅ'টো দীঘলীয়া হ'ব বুলি বেছিকৈ মানে সম্পূৰ্ণকৈ নেদেখালোঁ অলপ অলপ দেখাইছোঁ আৰু চাই থাকক ভিডিঅ'টো মই ছিঙি আনিলোঁ দুবৰি বন যেহেতু কলচীত পানী দিয়া হ'ব চাউল আৰু দুবৰি বন ভৰাই কিনে কলচীৰ পানীত কইনাই গা ধুব কলচী পানী লৈ তো সেইবাবে এইটো এটা নিয়ম আমাৰ দুবৰি বন আৰু চাউল দিয়া তো দুবৰি বনো মই গোটাই আনিলোঁ এতিয়া কইনাই গা ধুব কইনাক উলিয়াই অনা হ'ব তো চাই থাকক কইনাক সেইটো চব একদম আগত কলডিল ধেনু এখন আৰু চৰাই এজনী দিয়া হয় সেইটো চব গা ধুৱাব মাহ হালধি মৰ্টেল দিব এতিয়া আমুলি দে কেৱল দিয়ক ফুল দে এই দে পনিয়াই দিম ভালে আনকালে ধৰা Dojin ya mau pakai lagi. Kau apa? খানা খাবলৈ আহিছোঁ কি আছে খানা দেখাই থাকিম আপোনালোকক আছে নেকি নাই বিলাইছে ভাত দিছে ভাত নাই দিয়া এতিয়ালৈকে চব্জি দি আছে আমি চব্জিখিনিয়ে খাম এইপিনে নিৰামিষ চব্জি দিছে এইপিনে জলকীয়া ভাজি আৰু আচাৰ দিছে ভাত চাত নাই দিয়া এইপিনে বাপেকে মাংস বিলাইছে বাপেক আৰু শাহুৱেকে গাহৰি মাংস আনিছে এইপিনে চাই দিয়ক বাপেকটো অকণমান বাপেক কোৱা বাপেক লাটকেইটা সি খেলিয়াই দিব আকৌ অলপ অকণমান চাই হাঁহি দিব আকৌ মই গাহৰি নাখাওঁ আমাৰ মানে ইয়াত এনেকুৱাই মানে ভাতটো দেৰিকৈ দিয়ে চব্জিখিনি আগতে দিয়ে চবে ভাত খালে আমাৰ ইয়াত চব ভাতেই দিয়া নাই মানে খাই আছে আমাৰ ইয়াত ভাতেই দিয়া এতিয়া ভাত লৰালৈকে আনিছে চিঞৰি দিয়াৰ পিছত লৰালৈকে আনিছে কইনা চাই মুখখন নাই দেখা এইপিনে ভাত চাত পাই গ'লোঁ খাওঁ মাছ দিলে এইপিনে ভাজি চাজি চব দিলে এতিয়া খাওঁ খাই কিনে দেখাই চব এইপিনে কইনা চাই এইজন কইনা মাজৰজন চেক হাফ চাৰ্ট পিন্ধাজন খাই বুলি কোৱা
সেনাই আছে ধুনীয়াকৈ বৰমা ডেকাজীয়ে ভোজ বনাই আছে দুবিনে বনাইছে হাঁহৰ মাংস এইটো আমাৰ দাদা মানুহ এতিয়া আমি ডেকাজীয়ে ভোজ খাবলৈ বহিছোঁ সকলো ডেকা আৰু জীয়ৰী আৰু সৰু ল'ৰা ছোৱালী দুটামানো বহি দিছে আমাৰ লগতে যিহেতু আমাৰ গাঁৱত বেছিকৈ ডেকা জীয়ৰী নাই সেইবাবে সৰু ল'ৰাকেইটাকো বহাই ল'লোঁ আমাৰ লগতে আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ঘণ্টা বাটনটো দবাই দিব আৰু মোৰ ভিডিঅ' যাতে দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পায় লগে লগে আৰু ভিডিঅ'টো চাই ভাল পালে কমেণ্ট এটা লাষ্টত দি দিব